হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? ভালনে সকলোৰে? মই পৰিস্মিতা চুতীয়াই আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেল কুকিং লাইনাৰ এণ্ড টেষ্টলৈ। আজি বনাবলৈ গৈ আছোঁ পুঠি মাছ। আচলতে পুঠি মাছৰ জোল বনাম। আহকচোন তেন্তে মই কেনেকৈনো পুঠি মাছৰ জোলখিনি তৈয়াৰ কৰোঁ চাওঁ আহক। এতিয়া এই পুঠি মাছখিনিত মই হালধি আৰু নিমখ সানি লৈছোঁ। তাৰপিছত মই এইখিনি ফ্ৰাই কৰি ল'ম। এতিয়া এজনী এজনীকৈ এনেধৰণে গোটেই মাছকেইজনী মই লুটিয়াই ল'ম। এয়া দেখিছেনে? এনেকৈ মই লুটিয়াই লৈছোঁ। অলপ সময়ৰ পাছত মই এনেদৰে পুনৰ লৰাই দিছোঁ। প্ৰায় ফ্ৰাই হৈ গৈছে মাছখিনি। এনেধৰণেৰে মই আকৌ এবাৰ গোটেইকেইজনী মাছ লুটিয়াই দিলোঁ। এয়া দেখিছে ধুনীয়াকৈ মাছখিনি সিজি গৈছে। এতিয়া এনেদৰে এজনী এজনীকৈ মই উঠাই এখন ডিছত ৰাখি দিম আৰু বাকী থকা মাছখিনি মই ফ্ৰাই কৰি ল'ম। সেইখিনি মই আপোনালোকক নেদেখাওঁ, কাৰণ দেখাই থাকিলে বহুত দীঘলীয়া হৈ গৈ থাকিব ভিডিঅ'টো, গতিকে সেইখিনি মই কাটি দিছোঁ। এয়া মোৰ গোটেইখিনি মাছ ফ্ৰাই কৰা হৈ গ'ল। এতিয়া কেৰাহীত তেল গৰম কৰি লৈ এনেদৰে মই পিঁয়াজখিনি দি দিছোঁ। এনেদৰে পিঁয়াজখিনি দিয়াৰ পাছত অলপমান লৰাই ইয়াতে মই দি দিম বিলাহী। এয়া দেখিছে বিলাহীখিনি দি দিলোঁ আৰু এতিয়া অলপমান লৰাই বিলাহীখিনি একেবাৰে সিজালৈকে ৰাখি দিম। এয়া দেখিছে বিলাহীখিনি ধুনীয়াকৈ গলি গৈছে। এতিয়া অলপ সময় লৰাই থাকি তাৰপিছত ইয়াতে মই দিছোঁ এটা বেলেগ বস্তু মানে কি, আচলতে আমাৰ ঘৰত এতিয়া খাবৰ কাৰণে টেঙা মৰা দাইল বনাই থোৱা আছিল, গতিকে তাৰো অলপ দি দিছোঁ, সোৱাদটো ভাল হ'ব। আৰু এতিয়া মই ইয়াত ঢালি দিম গৰম পানী। আপোনালোকেও কেতিয়াবা এনেকৈ খাই চাবচোন। টেঙা দালিখিনিয়ে মাছৰ সোৱাদটোৱে বেলেগ কৰি পেলায়। এয়া দেখিছে এইখিনি উতলি আহিছে। এতিয়া ইয়াতে মই ফ্ৰাই কৰি লোৱা মাছখিনি এজনী এজনীকৈ দি দিম। এনেদৰে মই ঘৰৰ মানুহকেইটাৰ জোখত কেইজনীমান মাছ দি লৈছোঁ। এতিয়া এয়া দেখিছে অলপমান সময় এতিয়া ধুনীয়াকৈ উতলিবলৈ দিম। এতিয়া ঢাকনখন লগাই দিম। এয়া দেখিছে মাছখিনি ধুনীয়াকৈ সিজি আহিছে, পানীটো কমি গৈছে।
এনেদৰে আৰু অকণমান সময় মই সিজিবলৈ দিম। তাৰ পাছত মাছখিনি নমাই ল'ম। আকৌ এবাৰ এনেদৰে মাছখিনি মই লৰাই লৈছোঁ। এয়া দেখিছে প্ৰায়খিনি সিজিয়ে গৈছে আৰু কেইছেকেণ্ডমানৰ পাছতে এইখিনি মই নমাই ল'ম। এয়া দেখিছে মোৰ পুঠি মাছৰ জোল ৰেডি হৈ গ'ল। এয়া দেখিছে খুব ধুনীয়া হৈছে কালাৰটো, খাবলৈও তেনেদৰে বহুত ভাল হ'ব। এনেদৰে আপোনালোকেও কেতিয়াবা বনাই খাই চাবচোন। আৰু পুঠি মাছ কেইজনী ডাঙৰ হ'লেতো কথাই নাই। আমাৰ পুঠি মাছ কেইজনী যথেষ্ট ডাঙৰ আছিল, সেইকাৰণে খাই বহুত ভাল লাগিলে। সোৱাদটো বহুত বেছি, লগতে টেঙা আছিলে যিহেতু, টেঙা দাইল মিক্স কৰা আছিলে, গতিকে আৰু ভাল লাগিলে খাই। এয়া দেখিছে কিমান ধুনীয়া হৈছে। এইবিলাক চাই যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটি দবাই দিব। লগতে কমেণ্ট কৰি জনাব যে আপোনালোকৰ কেনেকুৱা লাগিল। ধন্যবাদ।